হেল্ল' ফ্ৰেণ্ডছ, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, ব্লেক ডাল তৰকা। আহকচোন চাওঁ কেনেকৈ বনাওঁ। ইয়াত প্ৰথমতে লৈ লৈছোঁ অলপ ইয়াত ধুই লৈছোঁ ভালকৈ। আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া লৈ লৈছোঁ। ইয়াত কেৰাহীত তেল গৰম হ'ব দিয়াৰ পিছত পিঁয়াজ, জলকীয়া, আদা, নহৰু সকলোবোৰ দি দিছোঁ। এতিয়া আপোনাৰ ইয়াত হালধি, নিমখ, জিৰা আৰু জালুক সকলোবোৰ দি দিছোঁ। তাৰপিছত অলপ ফ্ৰাই হ'ব দিম। পিঁয়াজ এইবোৰ সকলো ভালকৈ ফ্ৰাই কৰি লোৱাৰ পিছত মই ইয়াত বস্তুখিনি দি দিছোঁ। চাওক ভিডিঅ'টো কেনেকুৱা লাগে। আৰু ফাইনেলি ইয়াত হৈ গ'ল। চাওক কেনেকুৱা পালে। আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।